কি মানে কৰা হ'ব মানে আৰু কেনেকৈ আজি দিনটো পাৰ হ'ব তাকে মই আপোনালোকক দেখুৱাই থাকিম আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে চাই থাকিব। মামীয়ে মেগী বনাইছে, আজি মামী বাৰ্থডে আপোনালোকে দেখা পাইছে। মেগী বনাইছে আজি মামী বাৰ্থডে, কেক কটা হ'ব বনাইছে। মেগীটো ভালেই হৈছে। এয়া মোৰ মেগী বনোৱা হৈ গৈছে। আজি ব্ৰেকফাষ্টত মেগীয়ে খাওঁ আৰু আজি বহুত মানে কাম বাকী আছে যিহেতু মোৰ আজি বাৰ্থডে কাৰণে বহুতো প্ৰিপেৰেশ্যন কৰিব বাকী আছে আৰু লগতে আজি নামঘৰলৈও যাব লাগিব। ঘৰৰ পৰাই ওলাই আহিছোঁ আৰু চাওঁ কিবা কি কিনিব পাৰোঁ, সেইটো কাৰণে বোলো বজাৰৰ পিনে যাওঁ, কিবা এটা কিনি আনোগৈ। আমাৰ ঘৰৰ পৰা মানে বেছি দূৰ নহয়, অকণমান গ'লে বজাৰখন 10 মিনিটেই নালাগে। তথাপিও বহু ৰ'দ দিয়াৰ কাৰণে এখন অ'টো লৈ লৈছোঁ। এয়া বজাৰ পালোহি আৰু এতিয়া চাওঁ কি কিনো, দোকান এখনত যাওঁ বুলি ভাবিছোঁ আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে। এয়া আহি আমি দোকান পাই গৈছোঁহি। এতিয়া কেইটামান কুৰ্তি চাওঁ বুলি ভাবিছোঁ। বিশ্বাস কৰক নিজে নিজৰ বস্তু একদম পচন্দ কৰিব নোৱাৰোঁ। মোৰ বেলেগে পচন্দ কৰি দিয়া বস্তু পিন্ধি মই বহুত বেছি ভাল পাওঁ, কিন্তু বেলেগক কিন্তু মই পচন্দ কৰি দিব পাৰোঁ মানে জানো আৰু বেলেগৰ কাৰণে, কিন্তু নিজৰ কাৰণে একদম নাজানো। ইয়াৰে মই ল'লোঁ আৰু দুটামান কুৰ্তি, বাৰ্থডে বুলি মোক মায়ে গিফ্ট দিছে। আৰু এতিয়া বজাৰ কৰি হৈ গ'ল, ঘৰলৈ আহি আছোঁ। ঘৰ পামগৈ, খোজকাঢ়ি আহিছোঁ বাৰু ঘৰলৈ। কি কিনিলোঁ গোটেইখিনি দেখুৱাই থকা নাই, মই ঘৰত গৈ আনবক্সিং কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি বতৰটো বহুত ভাল। পাহাৰটো চাওক, আমাৰ ঘৰৰ ফ্ৰণ্টৰে হয় এই পাহাৰটো, আৰু আকাশখন চাওক ইমান ধুনীয়া হৈ আছে, ইমান ধুনীয়া লাগিছে দেখিব। এইকেইটা চাওক মোৰ বাৰ্থডে গিফ্ট। এয়া এতিয়া বজাৰৰ পৰা এইখিনি আনিলোগৈ, কুৰ্তি আনিলোঁ, লেগিংছ আনিলোঁ, নামঘৰ পিন্ধি যাবৰ কাৰণে এযোৰ কাপোৰ আনিছোঁ, এটা বেগটো বাৰু গিফ্ট দিছে দেই, আৰু এটা ব্ৰাইটনিং ক্ৰীম ডে ক্ৰীম এটা আনিছোঁ, আৰু এইকেইটাই আৰু বস্তু ভাগৰ। আৰু কুৰ্তিটো পিন্ধি দেখাইছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন। নামঘৰ যাবৰ কাৰণে ওলাইছোঁ। আজি লামডিং নামঘৰ যাওঁ, ফাৰ্ষ্ট টাইম মই আজি নামঘৰলৈ যাওঁ, লামডিঙৰ নামঘৰলৈ। যিহেতু শংকৰদেৱৰ তিথি আজি, নামঘৰ যাবলৈ ওলাইছোঁ। আৰু এইটো আমাৰ নামঘৰলৈ যোৱা ৰাস্তা, এইটো ৰাস্তাইদিনে যাওঁ আমাৰ নামঘৰলৈ। অ'টো এখন লৈ লৈছোঁ আৰু অকণমান নামঘৰলৈ যাব লাগে, সেইটো কাৰণে অ'টো এখন লৈ লৈছোঁ আৰু নামঘৰলৈ গৈ আছোঁ। মই দেখুৱাই আছোঁ আপোনালোকক। এয়া লামডিং নামঘৰ পাই গৈছোঁহি, সোমাইছোঁ এতিয়া নামঘৰৰ ভিতৰৰ পৰা আপোনালোকক মই দেখুৱাই আছোঁ। ইয়াত নাম লৈ আছে, নাম গাই আছে, বহুত ধুনীয়া এটা ভক্তিমূলক পৰিৱেশ। আৰু দেউতা নামত বহি আছে, আমাৰ দেউতাই নাম গায় নামঘৰৰ নামতি হয় আমাৰ দেউতা, বহি আছে এইখিনিতে ৰাইট চাইডে এজনে আমাৰ দেউতা। নামঘৰতে চাহ দিছে, চাহ খাইছোঁ। এতিয়া ইয়াৰ পিছতে প্ৰসাদ দিব আৰু প্ৰসাদ বিতৰণ কৰা হৈ গ'ল। এতিয়া প্ৰসাদ খাওঁ। নাম
আহিছে আৰু এতিয়া প্ৰায় 6:30 বাজিলে সন্ধিয়াই লাগি গ'ল আৰু ঘৰতো বহুত কাম বাকী আছে যিহেতু আজি মোৰ বাৰ্থডে আৰু বহুত প্ৰিপাৰেশ্যন কৰিবলৈ বাকী আছে চাই থাকিব আপোনালোকে ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাইছে এখন শতাব্দী সোমাইছেহি আৰু লামডিং ষ্টেচনত আৰু শতাব্দীখন দেখিলে মোক এনেকুৱা লাগে যে মই যোৰহাটলৈ আকৌ যাম কিন্তু মই শতাব্দীতে যাওঁ যোৰহাটলৈ মই সেইদিনাখন শতাব্দীতে গৈছিলোঁ শতাব্দীতে আহিছিলোঁ ফাইনেলি আহি ঘৰ পাই গ'লোহি নামঘৰৰ পৰা আহোঁতে সন্ধিয়াই লাগিলে আৰু বহুতো কাম বাকী আছে আহি দেখিছোঁহি কানুৱে বেলুন ফুলাই আছে কানু আৰু মোৰ মিষ্টাৰে ইমান ধুনীয়া এটা ছাৰপ্ৰাইজ মানে ৰাখিছে মোৰ কাৰণে আহি বহুত ভাল লাগিলে দেখি পেলাই আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে কানুৰ মামাই কওক মানে মোৰ মিষ্টাৰক বহুত ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এটা ছাৰপ্ৰাইজ প্লেন কৰাৰ কাৰণে নামঘৰ পৰা আহোঁতে বহুত দেৰি হৈ গ'ল চ' একো ভালকৈ প্ৰিপেৰেশ্যন একো মানে বনাব মেলিব একো হোৱাই নাই চ' ভাবিছোঁ কিছুমান বস্তু মানে খোৱা বস্তু বাহিৰৰ পৰাই আনোগৈ আৰু এতিয়া অকণ ওলাই যাওঁ সন্ধিয়া এতিয়া 7টা বাজিছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া আমি যাবলৈ ওলাইছোঁ মমমিয়া ৰেষ্টুৰেণ্ট যিখন নতুনকৈ অ'পেনিং কৰিছে আৰু বহুতৰ মুখত শুনিছোঁ তাৰ এটা ডিছ বহুত ফেমাছ আৰু সেইটো হৈছে হায়দৰাবাদী বিৰিয়ানী যিটো আমি এতিয়া আনিবলৈ গৈ আছোঁ আৰু এতিয়া আহি আমি পালোহি লামডিং জংচন এইটো হৈছে লামডিং জংচন যিটো আমাৰ ঘৰৰ একদম ওচৰতে আছে আৰু ইয়াৰ ৰাতিৰ ভিউটো চাওকচোন ইমান ধুনীয়া লাগিছে নাইট ভিউটো ষ্ট্ৰীট লাইটবোৰ জ্বলি আছে ইমান ধুনীয়া এটা পৰিৱেশ ইমান ধুনীয়া দিছে আৰু আমি আহি পাইলোঁ মমমিয়া সেইখনেই হৈছে মমমিয়া ৰেষ্টুৰেণ্ট এখন নতুনকৈ অ'পেনিং কৰিছে আৰু ইয়াৰ ভিতৰৰ ভাগ মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব এতিয়া মই ভিতৰলৈ গৈ আছোঁ আহি এখন ৰেষ্টুৰেণ্ট পাইছোঁহি এখন নতুন খোলা বেছি মানে 16 আগষ্টত এখন অ'পেনিং কৰিছে আৰু লাভ ম'ম' মই এতিয়া ভিতৰলৈ গৈ আছোঁ ভিতৰৰ পৰা আপোনালোকক মই দেখুৱাইছোঁ বহুত ভিৰ লাগি আছে ইয়াত বেক চাইডে চবাই লওঁ ম'ম' লিখি থৈছোঁ মই ইয়াত ফাৰ্ষ্ট টাইম হৈছে মোৰ ফাৰ্ষ্ট টাইম বহিবৰ কাৰণে জেগাই নাই চেয়াৰ এখন পাইছোঁ তাতে বহি আছোঁ আৰু বহুত ভিৰ হৈছে আপোনালোক আহিব পাৰে ইয়ালৈ ইয়াৰ পৰা মই কিছুমান বস্তু লৈ যাওঁ আৰু এতিয়া বনাবলৈ সময় নাই যিহেতু সেইটো মানে পেকিং কৰি কিছুমান বস্তু লৈ যাওঁ খাবৰ কাৰণে বাৰ্থডে এনেকৈ হ'ব আৰু
টেষ্ট কৰোঁ চিজ ফ্ৰাইড ম'ম' খাই আহিছোঁ খাবলৈ বহুত টেষ্টি ভাল লাগিলে খাই পেলাই আৰু এতিয়া ঘৰলৈ আহি আছোঁ বহুত লৰালৰিকৈ আহিবলগীয়া হৈছে কিয়নো কেক কটাৰ টাইম পাৰ হৈ গৈছে মোক ফোন কৰি আছে ফোন মাৰি আছে মানুহ ৰখি আছে সেইটো কাৰণে এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক এয়াই হৈছে ম'ম' মিয়াৰ বিখ্যাত হায়দৰাবাদী বিৰিয়ানী আৰু এয়াই আমি আনিলোঁ এতিয়া এইখিনি আমি খাম আৰু ইয়াৰ ভিতৰত লেগ পিচ সোমাই আছে আৰু ওপৰত এয়া দিম আৰু এইখিনি ৰাইতা লগত এয়া আমি এতিয়া খাবলৈ লৈছোঁ এইটো আছিলে আজিৰ বাৰ্থডে স্পেচিয়েল ব্লগ আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ' হ'লে নটিফাই হৈ থাকে বাই বাই থেংক ইউ কি পাচ্ছি বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে মোৰ জন্মদিনৰ শুভেচ্ছা জনোৱা সকলোলৈকে মোৰ এই ভিডিঅ'ৰ জৰিয়তে বহুত বহুত ধন্যবাদ জনাইছোঁ